এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ শ্বিলঙত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত শ্বিলঙৰ সকলো হোটেল আৰু হোমষ্টেৰ বুকিং বাতিল কৰি দিয়া হৈছে ইতিমধ্যে আৰু মেঘালয়ৰ পৰ্যটনস্থলো বন্ধ কৰি দিয়া হৈছে। বন্ধুসকল, হিংসাত্মক ঘটনাৰ পাছতে বিপদস্থ মেঘালয়ৰ পৰ্যটন কেন্দ্ৰ শ্বিলঙৰ সকলো হোটেল হোমষ্টেৰ বুকিং বাতিল কৰি দিয়া হৈছে। খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। অসমৰ পৰা পৰ্যটক কঢ়িয়াই নিয়া বাহনত কৰিছিল আক্ৰমণ। জোৰাবাটেৰে পাৰ হ'ব পৰা নাই এখনো যান বাহন। মেঘালয়ত আবদ্ধ হৈ পৰিছে মেঘালয়ৰ জনতা। আক্ৰমণৰ পৰা বাচি যোৱা নাছিল শিশু। মেঘালয়ৰ ঘটনাৰ পাছতে অসমত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। মেঘালয়লৈ বাহন চলাচলত বাধা প্ৰতিবাদকাৰীৰ। হিংসাত্মক ঘটনাৰ পাছতে বিপদস্থ মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ। বন্ধুসকল, এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, শৃংখল চলিহাক ৰুধিবলৈ নামি পৰিল বৃহৎ আৰক্ষীৰ দল। জোৰাবাটৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ প্ৰতিবাদকাৰীৰ হাতাহাতি। শৃংখল চলিহাক ৰুধিবলৈ নামি পৰিল বৃহৎ আৰক্ষীৰ দল। অসম আৰক্ষীয়ে হাতাহাতি প্ৰতিবাদকাৰীৰ। শৃংখল চলিহাই উপস্থিত হোৱাৰ পাছতে অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উত্তপ্ত হোৱাত নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষীয়ে। মেঘালয়ৰ বাহন কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ দিয়া নাই। জোৰাবাটৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ প্ৰতিবাদকাৰী হতাহতি। শৃংখল চলিহাক ৰুধিবলৈ নামি পৰিল বৃহৎ আৰক্ষীৰ দল। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, অসমৰ পৰা শ্বিলঙলৈ এখনো গাড়ী যাবলৈ দিয়া নহয়। সমাসযোগ মেঘালয়ৰ চৰকাৰে। খানাপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্বিলঙত এতিয়াও আবদ্ধ হৈ আছে অসমৰ বহু পৰ্যটক। আমাক বাংলাদেশী বুলি কৈ হাঁহে শ্বিলঙে। ইনাৰ লাইন পাৰ্মিটৰ বাবে প্ৰত্যেক বছৰে আমাক অত্যাচাৰ কৰে। আমি জোৰাবাট খানাপাৰাৰে মেঘালয়ৰ গাড়ী আহিবলৈ নিদিওঁ। আমাক যি অত্যাচাৰ কৰিছে আমিও অত্যাচাৰ কৰিম। মামাই আমাক চকু মেলি চাওক। শ্বিলঙত সংঘটিত ঘটনাৰ পাছতে খানাপাৰাত ভয়াৱহ পৰিস্থিতি। অসমৰ পৰা শ্বিলঙলৈ এখনো গাড়ী যাবলৈ নিদিওঁ। আমাৰ ওচৰত ক্ষমা খুজিব লাগিব মেঘালয়ৰ চৰকাৰে।